Hello everyone, welcome back to my YouTube channel. আশা কৰোঁ আপোনালোক সকলোবোৰ ভালে আছে। নেক্সট এটা ইনফৰমেটিভ ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ইনফৰমেটিভ ভিডিঅ'টোৰ টপিকটো হৈছে ইন্টাৰেষ্টিং ল'ৰ বিষয়ে। বলক তেনেহ'লে লেটছ গেট ষ্টাৰ্টেড। নাম্বাৰ 1, গাড়ী চলোৱাৰ সময়ত সাৱধান। ড্ৰাইভ কৰি থকা সময়ত যদি আপোনাৰ 100 ml তেজত এলকহল 30 mgতকৈ বেছি থাকে, তেতিয়া কোনো পুলিচ বিষয়াই কোনো ৱাৰেণ্টি নোহোৱাকৈ আপোনাক এৰেষ্ট কৰিব পাৰে। নাম্বাৰ 2, পুলিচ এক্ট 1861 এগৰাকী পুলিচ বিষয়া সদায় ডিউটিত থাকে, তেওঁ ইউনিফৰ্মত থাককে বা নাথাককে। যদি কোনো ব্যক্তিয়ে তেওঁৰ ওচৰত কমপ্লেইন ফাইল কৰিব আহে, তেওঁ ডিউটিত নথকা বুলি কমপ্লেইনটো নোলোৱাকৈ থাকিব নোৱাৰে। অৰ্থাৎ পুলিচ বিষয়া এগৰাকী সদায় ডিউটিতেই থাকে। নাম্বাৰ 3, আপোনালোকে জানিলে আচৰিত হ'ব যে যদি কোনো মহিলাক কোনো ব্যক্তিৰ দ্বাৰা ৰেপ কৰাৰ চেষ্টা কৰা হয়, তেতিয়া সেই মহিলাগৰাকীয়ে যদি পুৰুষজনক মাৰিও পেলায় বা আঘাত কৰাৰ ফলত সেইজন লোকৰ মৃত্যু হয়, তেতিয়া সেইটো মাৰ্ডাৰৰ কেটেগৰীত ধৰা নহয়, এইটো চেল্ফ ডিফেন্স বুলিহে কোৱা হয়। আৰু যদিহে কোনো ব্যক্তিয়ে ছোৱালী এগৰাকীক এচিড ঢালে আৰু ছোৱালীগৰাকীয়ে সেইজন ব্যক্তিক মাৰি পেলায়, তেতিয়াও এইটো মাৰ্ডাৰ কেটেগৰীত ধৰা নহয়, এইটো চেল্ফ ডিফেন্স বুলিহে কোৱা হয়। আৰু এনেকুৱা কৰিলেও ছোৱালীগৰাকীৰ বা মহিলাগৰাকীৰ কোনো ধৰণৰ শাস্তি নহয়। নাম্বাৰ 4, এক্ট অফ 1887 কোনো হোটেলে লাগিলে সেইখন হোটেল 5 ষ্টাৰেই নহওক কিয় আপোনাক ফ্ৰীতে পানী খাবলৈ আৰু বাথৰুম ব্যৱহাৰ কৰাৰ পৰা বাধা দিব নোৱাৰে। নাম্বাৰ 5, ভাৰতীয় দণ্ড সংহিতা এক্ট অফ 1666 কোনো পুলিচ অফিচাৰে FIR নিলিখোঁ বুলি ক'ব নোৱাৰে বা FIR লিখিবলৈ মানা কৰিব নোৱাৰে। মানা কৰিলে তেওঁৰ 6 মাহৰ পৰা 1 বছৰৰ ভিতৰত জেল হ'ব পাৰে। নাম্বাৰ 6, যদি কোনো ব্যক্তিৰ ল'ৰা সন্তান থাকে, তেওঁ আৰু ল'ৰা সন্তান এডপ্ট কৰিব নোৱাৰে। যদি কোনো ব্যক্তিৰ ছোৱালী সন্তান থাকে, তেওঁ আৰু ছোৱালী সন্তান এডপ্ট কৰিব নোৱাৰে। ল'ৰা এডপ্ট কৰিব লাগিলেও মাক দেউতাকৰ অথবা যিসকলে এডপ্ট কৰিব তেওঁলোকৰ আৰু সেই সন্তানজনৰ মাজৰ এজ ডিফাৰেন্সটো 21 বছৰৰ হ'বই লাগিব। অৰ্থাৎ এডপ্ট কৰা ল'ৰা বা ছোৱালীজনীৰ যদি বয়স 5 বছৰ হয়, তেতিয়া মাক দেউতাকৰ বয়স 5 + 21 = 26। তেওঁলোকৰ বয়স 26 বছৰ মিনিমাম হ'বই লাগিব। আৰু যদি ল'ৰা বা ছোৱালীজনীৰ বয়স 6 বছৰ হয়, তেতিয়া মাক দেউতাকৰ বয়স মিনিমাম 27 বছৰ হ'ব লাগিব। নাম্বাৰ 7, ইনকাম টেক্স অধিকাৰীসকলৰ ওচৰত আপোনাক এৰেষ্ট কৰাৰ অধিকাৰ থাকে। যদিহে আপুনি টেক্স দিয়া নাই, TRO টেক্স ৰিকভাৰী অৰ্গেনাইজেশ্যনৰ ওচৰত আপোনাক এৰেষ্ট কৰাৰ অধিকাৰ থাকে আৰু তেওঁলোকে বিচাৰিলেহে আপুনি জেইলৰ পৰা ওলাব পাৰিব। এই ৰুলটো 1961 ইনকাম টেক্স এক্টত মেনশ্যন কৰা হৈছিল। নাম্বাৰ 8, যদি আপোনাক হেলমেট নিপিন্ধাৰ বাবে চালান কাটিছে, তেতিয়া আপুনি গোটেই দিনটো হেলমেট নিপিন্ধাকৈ ঘূৰিব পাৰিব। ভাৰতত যদি আপোনাক ট্ৰেফিক নিয়ম ভঙাৰ বাবে জৰিমনা বিহা হৈছে, গোটেই দিনটো কোনো পুলিচ অধিকাৰীয়ে কোনো পুলিচ বিষয়াই দ্বিতীয়বাৰৰ বাবে আপোনাৰ ওচৰত সেইটো কাৰণত জৰিমনা লগাব নোৱাৰে। নাম্বাৰ 9, আপোনালোকে জানিলে নিশ্চয় আচৰিত হ'ব, যদি কোনো ব্যক্তিয়ে আপোনাৰ পৰা পইচা ধাৰলৈ নি ধাৰ মৰা নাই বা পইচা ঘূৰাই দিয়া নাই, তেতিয়া আপুনি এপ্লিকেশ্যন লিখি সেই প্ৰব্লেমটো ছল্ভ কৰিব পাৰে। হয়, চেলেৰি নিদিয়াৰ ক্ষেত্ৰতো ঠিক একেই বিধি পালন কৰা হয়। যদি কোনো অফিচাৰে এমপ্লয়াৰৰ দ্বাৰা কাম কৰাইছে বা কোনো লেবাৰৰ দ্বাৰা কাম কৰাইছে, কিন্তু তেখেতক সেই কামৰ বাবদ চেলেৰি দিয়া নাই বা পইচা দিয়া নাই, তেতিয়া তেখেতেও এই কমপ্লেইন ফাইল কৰিব পাৰে। হয়, আপুনি 3 বছৰৰ ভিতৰতে কমপ্লেইন ফাইল কৰিব পাৰে। 3 বছৰ পিছত কমপ্লেইন ফাইল কৰিলে ষ্ট্ৰং ৰিজন দিব লাগিব, তেতিয়াহে আপোনাৰ কেছটো এপ্ৰুভ কৰিব অথবা ৰিজেক্ট কৰা হ'ব।
নাম্বাৰ 10 এণ্ড লাষ্ট ওৱান, যদি আপোনাৰ ৱাইফগৰাকীয়ে আপোনাক কথাই কথাই গালি পাৰে, আপোনাৰ মা দেউতাক এৰিবলৈ ফ'ৰ্চ কৰে, তেতিয়া এইটো ক্ৰুৱেলিটি কেটেগৰীত পৰে। তাৰ বাবে আপুনি ডিভ'ৰ্চ ফাইলো কৰিব পাৰে। এয়াই আছিল আজিৰ ইণ্টাৰেষ্টিং ল'ৰ বিষয়ে 10টা পইণ্ট। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু কিছু কথা জানিব পাৰিলে। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ইণ্টাৰেষ্টিং ভিডিঅ' চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু লাইক এটা কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট কৰি জনাবচোন ভিডিঅ'টো কেনেকুৱা পালে। আপোনালোকৰ কমেণ্টৰ পৰাই মই আগবাঢ়ি যাবলৈ উৎসাহ পাওঁ। আৰু লগতে থেংকছ ফৰ ৱাটছিং ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে। তেনেহ'লে আজিলৈ বাই বাই।